নমস্কাৰ মোৰ অংকিতা ফেশ্বন এণ্ড ক্ৰিয়েশ্যন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত এযোৰ খুব ধুনীয়া হাতে বোৱা কিন্তু যিখিনি মানে বুটা দিয়া হৈছে এইখিনি লেছ লগাই বনাই দিয়া হৈছে, কিন্তু কাপোৰযোৰ অৰিজিনেলি তাঁতশালত আমাৰ থলুৱা শিপিনীৰে হাতে বোৱা হয়। বাকী ডিজাইনটো মই লেছেৰে বনাই দিছোঁ। তেনেকুৱা এযোৰ খুব ধুনীয়া হাতে বোৱা মানে মেখেলা চাদৰ আপোনালোকৰ ওচৰত লৈ আনিছোঁ। নিশ্চয় আপোনালোকৰ ভাল লাগিব বা মন পচন্দৰ হ'ব। যদি পচন্দ হয় তেনেহ'লে অৰ্ডাৰ কৰিব পাৰিব। মই জনাওঁ যে বৰ্তমান মই ডিব্ৰুগড়ত আছোঁ। এনে মোৰ অৰিজিনেল ঘৰ ৰঙীয়া পুথিমাৰী। যিহেতু মই ডিব্ৰুগড়ত আছোঁ, আপোনালোকে কেছ অন ডেলিভাৰী ল'বলৈ গ'লে ডিব্ৰুগড় চৌকিডিঙি DC অফিচৰ ওচৰে পাজৰে এইখিনিহে কেছ অন ডেলিভাৰী ল'ব পাৰিব এইখিনিৰ পৰা। আৰু যদি দূৰত হয় তেনেহ'লে মই কুৰিয়াৰ ব্লু ডাৰ্টৰ জৰিয়তে আৰু ছাৰ্ভিচ নাথাকিলে স্পীড পোষ্ট অফিচৰ জৰিয়তে পঠাব পাৰিম। কুৰিয়াৰ চাৰ্জ 100 টকাটো এক্সট্ৰা হ'ব। এয়া চাব, মই কোনো ধৰণৰ মানে পাতলকৈ দিয়া নাই লেছখিনি, আৰু মই ঘনকৈ দিছোঁ আৰু খুব ধুনীয়াকৈ মানে ডিজাইন এটা বনাই দিছোঁ, পাহাৰ ডিজাইন। নিশ্চয় ভাল লাগিব যিহেতু কাপোৰযোৰ বোৱা হয়, কাৰণ বোৱা কাপোৰ পিন্ধিবলৈ একেবাৰে কমফৰ্ট হয়। বা যিটো আমাৰ মিক্স পাট বা তেনেকুৱা হ'লে অলপ মানে কাপোৰটো বেয়া হৈ যাব পাৰে, কিন্তু বোৱা কাপোৰ এনেকুৱা হয় যেনেকুৱাকৈ পিন্ধা যায় একবাৰ মানে তেনেকুৱা হৈয়ে থাকে কাপোৰযোৰ। মই বহুত বেছি ভাল পাওঁ তেনেকুৱাকৈ মানে বোৱা কাপোৰত এটা ইউনিক ডিজাইন দি এই কাপোৰযোৰ বনাইছোঁ। আৰু যদি আপোনালোকক ভাল লাগে তেনেহ'লে অৰ্ডাৰ কৰিব পাৰিব। স্ক্ৰীণত অৰ্ডাৰ নাম্বাৰ দিয়া আছে। মোৰ যিহেতু চেনেলটো নতুন হয়, অংকিতা ফেশ্বন এণ্ড ক্ৰিয়েশ্যন, সেয়েহে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰে না ছাবস্ক্ৰাইব কৰিব। সাধাৰণতে মোৰ হাতে বোৱা মেখেলা চাদৰৰ অংকিতাৰ এই চেনেলটোত আপোনালোকে হাতে বোৱা মেখেলা চাদৰবোৰ পাব। আৰু এই চেনেলটোতো আপোনালোকে কেতিয়াবা হাতে বোৱা মেখেলা চাদৰৰ লগতে খুব ধুনীয়া কিনা মেখেলা চাদৰ বা তেনেকুৱা নিজে বনোৱা মেখেলা চাদৰবোৰো এই চেনেলটোত আপোনালোকে পাব। সেয়েহে ছাবস্ক্ৰাইব নকৰিলে এতিয়া ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানে। মোৰ ভিডিঅ'টো শেষলৈকে চবে বহুত ধন্যবাদ।